নমস্কাৰ মই ভায়লিনাৰ মোৰ ইউটিউব চেনেল ভায়লিনাছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা চাহ কাপৰ সৈতে আপোনালোকলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেখাই পাইছে লাল চাহ লৈ লৈছোঁ আৰু বলকছো ভিডিঅ'টো চাই থাকক। এইপিনে এয়া চাহখিনি খাই লওঁ। আপোনালোকে এইটো ভিডিঅ' শাওণ মাহৰ আগৰ ভিডিঅ' হয় আৰু শাওণ মাহৰ আগত আমি এনেও গোটেইকেইটা মাহ আমি তেনেকৈ নাপালোঁ, কিন্তু শাওণ মাহটো পালোঁ। গতিকে শাওণ মাহৰ আগৰ ভিডিঅ' হয়, গতিকে পেটিছ চেটিছ এইবোৰ সকলোবোৰ খাই লৈছোঁ, কিন্তু শাওণ মাহটো আমি পালি আছোঁ। বৰ্তমান শাওণ মাহ চলি আছে, আপোনালোকে গমেই পায়। এইবাৰ মই মূৰটো ধুই আহিলোঁ, মানে ৰাতিপুৱা গা ধুইছিলোঁ, মূৰটো ধোৱা হোৱা নাছিলে আৰু মই মেগী বনাই লৈছিলোঁ। এইপিনে ওচৰৰ খুৰাহঁতৰ ল'ৰাটোকো খাব দিলোঁ আৰু ময়ো খাই লওঁ। এইপিনে এয়া দেখা পাইছে মেগীখিনি খাই পিনে বজাৰলৈ ওলাই যাম, অলপ কাম আছে, আপোনালোকক দেখুৱাই আছোঁ। এইপিনে এয়া দেখা পাইছে আমি দুটা গাড়ীত উঠি দিলোঁ, গৈ আছোঁ বজাৰলৈকে। সৰু সুৰা কিবা কাম আছে আৰু মই বজাৰত গ'লে প্ৰায় মাহঁতৰ ঘৰত সোমোৱা হয়েই, গতিকে চাব। এইপিনে এয়া আহি পালোঁ মাহঁতৰ ঘৰ আৰু এইপিনে এয়া পুকু, তাইক দেখুৱাই দিছোঁ অকণমান। আৰু এইপিনে এয়া আছে বৰষা আমাৰ ওচৰৰে আৰু এয়া মা, সেইপিনে সেয়া দেহা শুই গ'ল। এইপিনে এয়া দেখা পাইছে পুকু। এতিয়া মাহঁতৰ ঘৰত আহিলে তাইৰ লগতে খেলিব মন যায় আৰু বহুত বেছি মৰম লগাও হৈছে। আৰু বজাৰ বুলি বিশেষ তেনেকুৱা নাই, মোৰ অলপ কচমেটিকৰ বস্তু ল'ব লগা আছে। এইপিনে আহি পালোঁ দোকানত। এয়া মই চাই আছোঁ কি লওঁ। খাৰু ল'ম বুলি ভাবিছোঁ, খাৰু লাগে মোক। আৰু এইপিনে এয়া ৰিম'ভাৰ আৰু আহি গ'লোঁ ফল মূলৰ দোকানত। অকণমান আমলখি লৈ ল'লোঁ। এয়া দেখাই পাইছে আপোনালোকে, আমলখি খাব ভাল পাওঁ, গতিকে লৈ ল'লোঁ আমলখি। এইপিনে এয়া আমি আহি নলবাৰী ৰিদ্ধি চিটিৰ সন্মুখত গাড়ীখন থৈ দিলোঁ আৰু ভাবিছোঁ দুটাই কিবা এটা খাই লওঁ। বহুত দিন এনেকৈ ৰেষ্টুৰেণ্টত সোমোৱাও নাই দুয়োটা, গতিকে কিবা এটা খাই লওঁ। এইপিনে এয়া আহি গ'ল নান আৰু পনীৰ বাটাৰ মছলা অৰ্ডাৰ কৰিছিলোঁ, গতিকে আমি দুটাই খাই ল'লোঁ খুব ধুনীয়াকৈ। আৰু এইপিনে এয়া খাই লৈ আমি ঘৰলৈ গৈ আছোঁ। দেখাই পাইছে আপোনালোকে। যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এইপিনে এয়া গধূলিৰ সময় আম কাটি লৈছোঁ খাবৰ বাবে। আমখিনি খাই লওঁ, তাৰপিছত এইপিনে আমলখিও মই ধুই থৈ দিছোঁ। এয়া দেখাই পাইছে আমলখিখিনিও মই কাটি লওঁ সৰু সৰুকৈ আৰু নিমখত দি থৈ দিম। অলপ অলপকৈ খাই থাকিব ভাল লাগে সদায় সদায়। এয়া আমলখিখিনি মই কাটি লওঁ, আপোনালোকক দেখুৱাই আছোঁ। এইপিনে এয়া মোৰ আমলখিখিনি সম্পূৰ্ণভাৱে কটা হৈ গ'ল আৰু এতিয়া মই নিমখ দি থ'ম। মোৰ আঙুলিৰ অৱস্থা দেখাই পাইছে আমলখি কাটোতে। আৰু এইপিনে এয়া হৈ গ'ল গধূলি এয়া চাহ লৈছোঁ, গতিকে এতিয়া খাবৰ বাবে। আৰু এইপিনে এয়া দেখাই মানে মোৰ মানুহজন বিৰাট জমনি আৰু সেনেকৈ জমনিয়ে কৰি থাকে। এইপিনে এয়া মাক দেখুৱাই দিব কৈছে, মাক দেখুৱাই দিলোঁ মই। আৰু আজিৰ ভিডিঅ'টো এনেকৈ এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।